নমস্কাৰ নাজু সকলোকে মোৰ ইউটিউব চেনেললৈ চিম্পি ব্লগলৈ আজি মোৰ জন্মদিন সকলোৱে মোক মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে অনাগত দিনবিলাক মোক সুখেৰে পাৰ হয় আৰু ভগৱানৰ ওচৰত সদায় ভাবিব মই যেন সদায় আপোনালোকৰ মাজলৈ আহিব পাৰোঁ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত দেখাব পাৰোঁ তাকে কামনা কৰিব আৰু মোক আশীৰ্বাদ কৰিব মৰম কৰিব সো মই তাকে আপোনালোকৰ ওচৰত আজি মই ক'ব বিচাৰিছোঁ গা ধুই হ'ল তাৰপিছতেই মই গোসাঁই ঘৰত এগছি চাকি জ্বলাইছোঁ ভাবিছোঁ ভগৱানে মোক অনাগত দিনবিলাক সদায় সুখেৰে পাৰ কৰক জীৱনত যদি কিবা বেয়া দিন আহিছিলে বেয়া দিনবোৰ সোনকালে পৰিত্ৰাণ কৰক ভাল দিন সকলোৱে বিচাৰে ভাল দিনৰ গতিকে আজি মই এনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোক যাতে ভালে কুশলে ৰাখে ই অলপমান ফূৰ্তি মোবাইলত ব্যস্ত হৈছে সি দেখিছে তাৰ পাছতে ওলালোঁ মই অকণমান বজাৰলৈ দুটামান বস্তু কিনিবলৈ গ'লোঁ আৰু বিশেষকৈ কেক আনিব গৈছিলোঁ এই আহি পাই কেকটো ফ্ৰিজত থৈ দিছোঁ এতিয়াই দেখাই নিদিওঁ ন অলপ পিছত বজাৰৰ পৰা অহাৰ পিছতে বতৰটো আকৌ দিলে বৰষুণ এয়া অলপ বৰষুণ দিছে দেখিছেনে এইবিলাক পানী পৰি আছে আজিও বৰষুণ দিছে মই ভাবিছোঁ আজি মোৰ বাৰ্থডেটো বাৰু কোনোবা মানুহবিলাক আহিব নোৱাৰিব নেকি যিটো বতৰটো পিছলৈ অলপ মুকলি হ'বগৈ লাগিছেও অলপমান এনেকৈ অলপ ৰেষ্ট ল'লোঁ অলপ ষ্টাইল কৰিছোঁ বাৰু বেছিকৈ কৰা নাই বাৰু সদায় মিনিমাম যিকেইটা কৰোঁ সেইকেইটাহে কৰিছোঁ নহয় জানো চাওকচোন সদায় আমি ইমান এনেকৈ ওলাওঁ এইটো এটা পিংক কালাৰ কুৰ্তা মই নতুন হৈ আছিলে আনিছিলোঁ ভাবিছোঁ প্ৰথম এতিয়া এইটো পিন্ধোঁ পিছত আৰু এযোৰ কাপোৰ আছে বাৰু নিশ্চয় দেখা পাব এইযোৰ কাপোৰত কেনেকুৱা লাগে কিন্তু কমেণ্ট কৰিব চ' এতিয়া বহি আছোঁ অকণমান ষ্টাইল কৰি যিহেতু আজি কাম অলপ মানে বনোৱা মেলাবিলাকতো মাহঁতে কৰিছে মই আজি ৰেষ্ট লৈছোঁ ইভাগে মই বাৰু ৰাতিপুৱা মই কৰণীয় কামখিনি মই কৰিলোঁ এতিয়া মই অকণমান ৰেষ্ট লৈ বহিছোঁ আজি বাৰু মোক কেনেকুৱা লাগিছে বাৰু পিংক কালাৰটো মোক ভাল লাগে নে নালাগে ক'বচোন বাৰু আপোনালোকে যদি বেয়া লাগে বুলি কয় তেতিয়াবা মই কিন্তু নিপিন্ধোঁ চ' ক'বচোন কিন্তু ক'বলৈ নাপাহৰিব সেনেকৈ আছোঁ আজি সৰুকৈ এইবাৰ আকৌ অকণমান নাচিয়ে দিছোঁ বাৰ্থডে বুলি অকণমান নাচি দিছোঁ এনেকৈ লাগিছে বিহু নাচি দিছোঁ আৰু ফূৰ্তিয়ে লাগিছে অকলে নাচিছোঁ নাচিবলৈ লগত এতিয়ালৈকে বৰ্তমান লগত পোৱা হোৱা নাই গতিকে অকলে নাচি আছোঁ কিনো কৰিম নহ'লে কিটচেন আহিছোঁ কিটচেনত এতিয়া এইবিলাক মিঠাই আছে দেখিছেনে ইয়াত বৌ দেখিছে কিমান ধুনীয়া বৌজনী বৰ মৰমো মই কৈ দিওঁ মোৰ ইউটিউব চেনেলটোৰ বিষয়ে মৰম দিবলৈ কৈ দিওঁ লাইক কৰিব ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব ইউটিউব চেনেলৰ চিম্পি তাই আজি বাৰ্থডে সেইকাৰণে মোক মিঠাই বিলাবলৈ দিছে মই মিঠাই বিলাই আছোঁ মোৰ ঘৰটো ওচৰতে বাৰু দেখিছে কিমান ধুনীয়া ন গদা পানী খাব পৰিছিলে আমি যেতিয়া জন্মদিন কৰিছিলোঁ তেওঁ গদা পানী লৈছিলে হয় নহয় বুঢ়া গোহাঁই দেখিছিলে বুঢ়া গোহাঁই একদম গাল দেখিছিলে কেনেকৈ ধুনীয়া হৈছে বৌজনী আৰু এইপিনে এইটো দাদা হয় কি মাংস বনাই আছে কি মাংস বনাইছে আৰু আজি মানে স্পেচিয়েল ন এইটো কি এইটো ব্ৰইলাৰে বনাইছে ব্ৰইলাৰ সৰুভাগে পাতিছোঁ বাৰ্থডেটো মই ডাঙৰ কৰা নাই যিহেতু এতিয়া কৰোণা টাইম ডাঙৰ কৰিব নোৱাৰি জল্দি পটককৈ মানে ভবাও নাছিলোঁ এনেকৈ কিন্তু বহুত আহিলে যেতিয়া পটককৈ এইবিলাক আইটেম কৰি দিলোঁ এইবিলাক মিঠাই আছে এইবাৰ অলপ ময়ো লাগি দিছোঁ এইবিলাক জেলেপি দিছোঁ বৌয়ে অকলে কৰি থকা দেখি ময়ো অলপ লাগি দিছোঁ মাজে চব কামতে অকণ লাগি দিছোঁ বাৰ্থডে বুলি বাৰু এনেই থকা নাই কাম চাম কৰি আছোঁ বাৰু কিন্তু আজি বনোৱা মেলাবিলাক কৰা নাই বনোৱাবিলাক মানে বাহঁতে কৰিছে বাৰু এইবিলাক মিঠাই বিটাই আছোঁ মানে ভাবিছোঁ কেক নকটাৰ আগতে মিঠাইখিনি বিটাই কমপ্লিট কৰি লওঁ তেতিয়া কেকটো কাটি লগালগ দিব পাৰিম মানুহবিলাক আহিবতো চ' তেনেকৈয়ে ভাবিলোঁ মিঠাইখিনি বিটাই লওঁ এয়া মই মিঠাই বিটাই আছোঁ এতিয়া বনাইছে এইবিলাক এই মাংসখিনি অকণমান কম দেখিছে এইবিলাক দিব পচলাৰ লগত দিব পচলাটো কাটি থৈছে সৰুকৈ মই দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু এইবিলাক আলু আছে এইবিলাক মাংস এয়া পচলা দেখিছেনে পচলা সৰুকৈ কাটি থৈছে কাটি মাংসৰ লগত দিব অলপ যিহেতু হঠাতে বডিটো পাতা হৈছে যে চ' এনেকৈ অকণমানকৈ কৰিবলৈ চেষ্টা কৰি দিছোঁ দেখাইছোঁ তাকে অলপ চলপ মই অলপ ব্যস্ত আছোঁ ব্যস্ততাৰ মাজতে আপোনালোকক দেখাবলৈ এনেকৈ চেষ্টা কৰিছোঁ আৰু এয়া আছে অলপমান মাছো ফ্ৰাই কৰি থৈছে এনেকৈ মাছৰ এনেকৈ জোল বনাব চাগে হয়তো মই যদি বাৰু ভিডিঅ'টোত আপলোড কৰি আপোনালোকক দেখাম যদি সময় হয় নহ'লেও চাই লওক মাছ আৰু মাংস দুয়োটাই আছিলে বুলি
আৰু এয়া হৈছে উখৰা চাউল আজি বনাইছে। আপোনালোকে কোনে কোনে উখৰা চাউল খাই ভাল পায় ক'ব। এই অলপ মাথা মূৰ এইবিলাক আছে, কিহৰ লগত দিব নাজানো আৰু যিহেতু এইবিলাক নহৰু আদা পেষ্ট কৰি থৈছে। এতিয়া বাৰ্থডে ড্ৰেছটো পিন্ধি এতিয়া আকৌ ৰেডি হৈ গ'লো। ৰাইজসকল আহিছে, এয়া হৈছে বৌ হয়। বৌ মোক ইউটিউব চেনেলত কিবা এটা কৈ দিয়া। আৰু এয়া হৈছে আমাৰ নাচনী বাইদেউ কবিতা কৰি। আপোনালোক এইপিনে আন্ধা হৈছে দেখিছেনে? এয়া চিনি পাইছে ৰশ্মি, এইটো ভাইটি হয় দুদু আৰু এতিয়া দেখাব বিচাৰিছোঁ মোৰ স্পেচিয়েলি কেকটো আজি হেপী 25 year বাৰ্থডে চেম্পি। দেখিছে মোৰ 25 বছৰ বয়স হ'ল, বোলে বুঢ়ীয়ে হৈছোঁগৈ চাওকচোন বাৰু। পটক বয়সবোৰ গুচি গৈছে। এতিয়া মই লাহেকৈ কাটিব লৈছোঁ মই কেকটো। আজি মোৰ 25 year কেক কাটিম মই। Happy birthday to you. Happy birthday to you. Happy birthday dear Simpi. Happy birthday to you. Tomar ako sila Akuman. Akuman. Oh, sabagay. Sabot ka ba mo? Kalau ni jalan kam. ইয়াৰ লগবিলাকে খাই আছে, দেখিছেনে? সকলো ব্যস্ত কথা বতৰাত খাইছে মেলিছে এনেকৈ আছে। মই অকণমান দেখাই দিছোঁ এনেকৈ এইবিলাক খাই আছে। এয়া চলিছে আপোনাৰ খানা পৰিব, খানা হৈ আছে, দেখিছে খাই আছে। সেয়া চলিছে খোৱাৰ পাছতে মই খানাটো খাই আপোনাৰ দেখিছে ভাল কাপোৰটো আকৌ চেঞ্জ কৰি দিলোঁ। সেইযোৰ বাৰ্থডে কাপোৰযোৰ অলপ টাইম পিন্ধিলোঁ। এতিয়া আকৌ এটা কাম কৰিবলগীয়া আছে, কাপোৰযোৰ লেতেৰা হ'ব পাৰে, গতিকে ভাবি পিনি কাপোৰযোৰ চেঞ্জ কৰি আকৌ আগৰ কাপোৰযোৰে পিন্ধিলোঁ। চ' এতিয়া আকৌ অলপ কামত ব্যস্ততা হৈছোঁ, গতিকে মাজে অলপ টাইম দিছোঁ, বেয়া নাপাব। আজি মই সম্পূৰ্ণকৈ দেখাব পৰা নাইও, ত' বেয়া নাপাব কোনেও। এতিয়া বৌ আহিছে, আমি সকাম খাইছোঁ। বৌ কিবা এটা কৰি দিয়ক। আমি এয়া বাৰ্থডে চাহ খাবলৈ লৈছোঁ দেই। চাহ খাওঁ দেই। পায়সটো কেনেকুৱা যে ক'ব। আৰু এজনী ভণ্টি গাৰ্গী, এয়া মোক বৌ হয়, যিহেতু তাইকে লগৰে হ'ব বাৰু। কৈ দিয়া মোক আজি জন্মদিনত আহিছে তেওঁ। আজি ভাল লাগিছে চিম্পি ভাগৰ। থেংক ইউ। আৰু চবেই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বহুত মৰম হয়। আমি যিহেতু একে লগৰ হিচাপে থাকোঁ, বৌ বুলি নামতহে মানে। আমি আগৰ পৰাই মানে আজি বহুত দিনৰ পৰাই তেওঁ অহাৰ পৰাই আমাৰ লগত ভাল আহি থাকে আমাৰ ঘৰলৈ। যিহেতু আজি আহিছে, ভাল লাগিলে অহাৰ বাবে দেই। সেই গাইজ বাৰ্থডে চলি আছে, তেনেকুৱাতে এই বৌ আহিছিলে। তোমাক মই হেপী বাৰ্থডে। থেংক ইউ। আজি মানে জন্মদিন কাৰণে তোমাৰ আহিছোঁ তোমাৰ বাৰ্থডে খাবলৈ। এতিয়া আকৌ মোৰ ওলাইছে ভাইটিকেইটা ওলাইছে, দেখিছেনে? এইকেইটা আমাৰ গোটেইকেইটা ঘৰৰে হয়। ইয়াৰ নাম কৈ দিয়া তুমি। ঋতুৰাজ গগৈ, ভাৰ্গৱৰ পৰা আহি পিনে বিক্ৰম গগৈ, পাপন দা ভাই। এহেঁতি শেহতীয়াকৈ আহিছে। আজি ভাবিলোঁ এহেঁতক মানে বিদায় টেক্স দিম। বিদায় মানে আজি বাৰ্থডেটো মানে মোৰ বাৰ্থডে ব্লগটো এহেঁতক চাহ এটা দিয়াৰ পিছতে আৰু কি খাব আৰু নাজানো, কেতিয়া চাগে হয়তো যদি কিবা বস্তু কমিছে হেৰিকে দিম আৰু চুচি বাচি দিম মানে বিয়া। ভাবিলোঁ এতিয়া বেছি আৰু দীঘলীয়া নকৰোঁ, যিহেতু আজি অলপ ব্যস্ততাৰ মাজতে থাকিলোঁ। অলপ চলপ হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ জন্মদিনৰ কেনেকৈনো মই ইয়াত চেলিব্ৰেশ্যন কৰিছোঁ। চ' এতিয়া বেছি দেৰি নকৰোঁ, যিহেতু ব্লগটো সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কিন্তু কেতিয়াও নাপাহৰিব। শেষত দুখনমান ফটো দিয়ে আজি ভিডিঅ'টো শেষ হ'ব। দুখনমান ফটো ভাবিলোঁ মাৰিছিলোঁ, যিহেতু আপোনালোকক দেখাবলৈ। আৰু এয়া চাওক, দুখনমান ফটো আপোনালোকক দেখাই দিছোঁ। আজি কেনেকুৱা লাগিলে ভিডিঅ'টো প্লিজ কমেণ্ট কৰিব কিন্তু নাপাহৰিব। ইয়াৰ লগৰ ছোৱালীকেইজনী থ'বলৈ যাওঁতে ৰাস্তাত আগবঢ়াইছিলোঁ, তেতিয়া ফটো মাৰিছিলোঁ।